হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা ঠিক 10টামান বাজিছে আৰু ময়ো ঘৰৰ পৰা এফালে যাম, আপোনালোকক দেখাম ক'ত যাম। আৰু এতিয়া চাহ বনাইছে, খাই লওঁ। এয়া চাহ ৰেডি। এতিয়া ৰেডি হ'লোঁ, ঘৰৰ পৰা ওলালোঁ। তাৰপাছতে ওলাই পেলাই গৈ আছোঁ এফালে। আপোনালোকক দেখাই যাম সকলোখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিটুকুৰা জেগাত গৈছিলোঁ সেইটুকুৰা জেগাত ভিডিঅ' বনাব নোৱাৰিলোঁ। ফাইনেলি আহি পালোঁহি কোৰালগুৰি। তাতে ইয়াতে খাচী গোছ অকণমান লৈ লৈছোঁ। অকল ফাইনেলি আহি ঘৰ পাই গ'লোহি। আৰু আপোনাৰ মই যিটুকুৰা জেগালৈ গৈছিলোঁ, আপোনাৰ লোকনাথ দাৰোগা তেখেতৰ ঘৰলৈ গৈছিলোঁ। আপোনালোকক ভিডিঅ'টো দেখাম বুলি ভাবিছিলোঁ তেখেতৰ ঘৰটো, কিন্তু তেখেতৰ ঘৰৰ ওচৰত যিটো তেওঁৰ নাতিনীয়েক আছিলে, তেখেতৰ মানে গা খুব অসুস্থ, সেইকাৰণে তেখেতৰ ঘৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ। লোকনাথ দাৰোগা আছিলে এজন ব্ৰিটিছৰ এজন দাৰোগা আছিলে। তেখেতৰ ধৰি লওক বৰ্তমান পৰিয়ালত কোনোৱেই নাই। তেখেতৰ পুত্ৰ সন্তান আছিলে। পুত্ৰ সন্তানতো বিশেষ ৰোগত আক্ৰান্ত হৈ পেলাই তেখেতো ঢুকালে। আৰু তেখেতৰ ঘৰটোকে মই ভিডিঅ' কৰিবলৈ গৈছিলোঁ, যিটো বিল্ডিং আপোনাৰ ব্ৰিটিছৰ দিনৰ পৰা সেই বিল্ডিংটো আছে। আৰু দেখাব গৈছিলোঁ, ভিডিঅ' বনাব নোৱাৰিলোঁ। বন্ধুসকল, এতিয়া 3টামান বাজিছে আৰু মই ওলাই আহিছোঁ পিছফালে আমাৰ পথাৰৰ পিনে। আমাৰ ল'ৰাকেইটাও আছে খেলি পেলাই। শুবলৈ দিছিলোঁ, নুশুলে, আৰু এতিয়া খেলিবলৈ ওলাই আহিছোঁ। বতৰটো চাওক, বৰষুণ আহিব পাৰে, কিন্তু বতৰটো ইমান ভাল নহয়। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই।